ক্লাছ 6ত লগ পোৱা শিক্ষাৰ কথা কৈছা তুমি সেই তাই কেতিয়াবা পলাই গুচি গ'ল বেলেগৰ লগত ক্লাছ 8তে তাইক আৰু মই পিছত সিদিনাখন দেখিছিলোঁ হাঁহি মাৰি দিছে মই ডাইৰেক্ট তাইক গালি পাৰি দিছোঁ ভাই ভাল কিয় তুমি হাঁহি মাৰি দিলা মোক ঐ হয় বন্ধু নেকি বহুত দিন পিছত মই তোক তোমাক লগ বহুত দিন পালো। পিছতে লগ পালোঁ ব'লা কেফে কাষতে আছোঁ চাহ একাপে খাওঁ কি কৰি আছ তই? খবৰ ভালনে তোৰ? ঘৰত কেনেকুৱা? তাকেই যি দেখিছোঁ অকণ বহিবই লাগিব। পিছে তোমাৰ গাৰ্লফ্ৰেণ্ড চাৰ্লফ্ৰেণ্ড আছেনে নাই দোস্ত? গাৰ্লফ্ৰেণ্ডৰ কি খবৰ? শিখামণিৰ কি খবৰ? ক্লাছ 6ত যে তাইক লগ পাইছিলা তুমি? ক্লাছ 6ত লগ পোৱা শিক্ষাৰ কথা কৈছা তুমি সেই তাই কেতিয়াবা পলাই গুচি গ'ল বেলেগৰ লগত ক্লাছ 8তে তাইক আৰু মই পিছত সিদিনাখন দেখিছিলোঁ হাঁহি মাৰি দিছে মই ডাইৰেক্ট তাইক গালি পাৰি দিছোঁ ভাই ভাল কিয় তুমি হাঁহি মাৰি দিলা মোক চাই পাগল নেকি তাৰপিছত তাই গুচি গ'ল বয়ফ্ৰেণ্ডৰ লগত নাই সেইবিলাক ছোৱালী গ'ল আৰু সেইবিলাক ছোৱালীৰ পিছত মই প্ৰবীণে পঢ়ি থকা ল'ৰা নহয় বুজিলা উত্তম আৰু ঠিকেই কৈছা। আৰু আমাৰ মামা হিমন্ত বিশ্ব শৰ্মাই যি বাল্য বিবাহৰ কথা ওলাইছিলে তেতিয়া তেওঁলোকক উঠালে নে নাই পুলিচে? তুমি সেই খবৰটো জানানে প্ৰবীণ? নে নেজানা? জানা যদি মোক কোৱাচোন উঠালে নে নাই অলপ হাহো। উত্তমে যে আৰু কিছুমান কথা ঠিক সময়তে সুধি দিয়া দেই পিছত বাল্য বিবাহ মামাই যিটো নিয়ম ওলাইছিলে সেইটো নিয়মত সিহঁতে থানালৈ যাব লগা হ'ল পিছত সিহঁতে থানালৈ গ'লে থানালৈ যোৱাৰ পিছত সিহঁতক কিবা কৰিলে পিছৰখিনি গম নাপাওঁ মই হাঁহিছোঁ আৰু দেই মাকৰ পিনে চাই পিছত মাকে মোক গালিয়ে পাৰি দিলে সেই জহনি যোৱাতে কেলে হাঁহি আছ ছোৱালীজনী তোক নিদিলি বুলি তই হাঁহি আছ নেকি এনেকৈ কৈ দিলে ডাইৰেক্ট মই ডাইৰেক্ট দৌৰ মাৰি পলাই গুচি আহিলোঁ তেনেকুৱাই আৰু পিছে উত্তম এতিয়া কলৈ যাবা হ'ব দিয়া পিছত আকৌ লগ পাম তেতিয়াহ'লে উত্তম যোৱাগে অ'কে